আজি প্ৰথম আমাৰ নিউ এডুকেশ্যন পলিচি বা বিটিআৰ যিটো এডুকেশ্যন পলিচি ইয়াৰ এক্সপাৰ্ট কমিটিৰ ফাৰ্ষ্ট মিটিং CIT গেষ্ট হাউচত হৈছে আৰু ইয়াৰ লগতে ৱেব কানেকশ্যন হৈছে। ইয়াত বিভিন্ন এক্সপাৰ্ট আমাৰ ৱেবতো কানেকশ্যন হৈ আছে আৰু অসমৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যন কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াও কানেক্ট হৈছে, তেখেতৰ গুডউইল মেছেজটো দিছে। মূলতঃ আমি বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ যিটো শিক্ষা নীতি আৰু অসমৰ শিক্ষা নীতি ইয়াৰ এডিশ্যনেলি বড়োলেণ্ড অঞ্চলত আমি স্পেচিয়েলি আৰু কি কৰিব পাৰোঁ আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে। কাৰণ আমি দেখিছোঁ যে বছৰ ধৰি আমাৰ হাজাৰ হাজাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ওলাই আছে, তেখেতসকলৰ এমপ্লয়মেণ্টটো ডাঙৰ এটা সমস্যা হৈছে। আৰু যিটো আমি কোৰ্চ এতিয়া স্কুল কলেজবিলাকত পঢ়াই আছোঁ, সেই কোৰ্চবিলাকেদি আমি হয় চাৰ্টিফিকেট হোল্ডাৰ বা ডিগ্ৰী হোল্ডাৰ ওলাব পাৰিছোঁ, কিন্তু এমপ্লয়েবল মানুহ বহুত কম ওলাব পাৰিছোঁ। তো সেইকাৰণে আমি নতুন এটা এডুকেশ্যন পলিচি আনিব বিচাৰিছোঁ, য'ত ক্লাছ 10ৰ পিছতো ছাত্ৰ ছাত্ৰী এমপ্লয়েবল হ'ব পাৰে, ক্লাছ 12ৰ পিছতো এমপ্লয়েবল হ'ব পাৰে, গ্ৰেজুৱেটৰ পিছত এমপ্লয়েবল হ'ব পাৰে, এনি লেভেলত এমপ্লয়েবল হ'ব পাৰে। আৰু নট অনলি গভৰ্ণমেণ্ট জব, এই ষ্টুডেণ্টবিলাকক আমি গভৰ্ণমেণ্ট জবৰ প্ৰতি আজি যিটো এটা আকৰ্ষণে নহয় বহুত ডিপেণ্ডেণ্ট হৈছে, ইয়াৰ পৰা কেনেকৈ আমি ষ্টুডেণ্টবিলাকক এণ্টাৰপ্ৰিনাৰ লাইনত নিব পাৰোঁ, অলপ ক্ৰিয়েটিভ লাইনত নিব পাৰোঁ, স্পৰ্টছৰ লাইনত নিব পাৰোঁ, বেলেগ বেলেগ ফিল্ডলৈ আমাৰ ছাত্ৰ ছাত্ৰীক লৈ যাব পাৰোঁ, ইয়াৰ কাৰণে এডুকেশ্যন পলিচিটো আমি সলনি কৰিব বিচাৰিছোঁ। আৰু অলপ চাইক'লজিকেল এটা হিলিঙৰ দৰকাৰ হৈছে। আমাৰ ইয়াত বহুত বছৰ নেগেটিভ প্ৰেক্টিছ হৈ থকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ মনত খুব নেগেটিভ কথাবিলাক আহে যে পঢ়ি পেলাই কি হ'ব, পঢ়ি পেলাই আমি কি পাম, বা বিভিন্ন এনে নেগেটিভ চিন্তাবিলাক আহে। তো সেইটো অলপ পজিটিভিটিটো অনাৰ কাৰণে অলপ চাইক'লজিকেল কিছুমান প্ৰেক্টিচৰো দৰকাৰ হৈছে। এইবিলাক গোটেই কথা লৈ পেলাই নিউ এডুকেশ্যন পলিচিটো আমি ড্ৰাফ্ট কৰিবলৈ গৈ আছোঁ, যে আমাৰ প্ৰি প্ৰাইমাৰীৰ পৰা ইউনিভাৰ্চিটিলৈকে যিসকল ল'ৰা ছোৱালী এনৰল হয়, সকলো যাতে স্কুল কলেজৰ পৰা ওলাই নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে, কিবা এটা উপাৰ্জনৰ ৰাস্তা ওলাব পাৰে আৰু নিজৰ লাইভলিহুডটো ঠিকমতে কৰিব পাৰে, আৰু লাইফ স্কিলটো যিটো লাগে সেইটো অৰ্জন কৰিব পাৰে। এতিয়াৰ সময়টো বিজ্ঞানৰ সময়, ডিজিটাইজেশ্যনৰ সময়। এই সময়ত আমি যি এডুকেশ্যনে নলওঁ কিয়, যদি ডিজিটেল আৰু ছায়েন্স নলেজটো নাথাকে, তেতিয়া ল'ৰা ছোৱালীৰ যিটো এটা ছাষ্টেইনেবিলিটি বা কিবা এটা কথাৰ ওপৰত তাৰ যিটো দখল, সেইটো বহুত কম হোৱা দেখিবলৈ পাওঁ। তো এই গোটেই কথাটো লৈ পেলাই আমাৰ চিন্তাটো আমি আগবঢ়াইছোঁ। আৰু আজি জাষ্ট বিগিনিং, ইয়াত আমাৰ প্ৰফেচাৰ লাইছৰাম লাড্ডু সিং আছে, ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ, আমাৰ ইয়াত ইঞ্জিনিয়াৰিং কলেজৰ আছে।